জুহি, তুমি সঁচাকৈ গুচি যাব ওলাইছা নেকি? মই জানো অলপ আগতে মই তোমাক যিখিনি কথা ক'লো সেইখিনি কথাই হয়তো তোমাৰ বুকুত বহুত আঘাত দিলে, কিন্তু সেই বুলিয়েই তুমি এইখন ঘৰেই গুচি যাবানে? পাৰিবানে তুমি মোক এই অকলে থাকিবলৈ? মই তোমাক যিমান ভাল পাওঁ তুমিও তো মোক সিমানেই ভাল পোৱা। নাপাওঁ মই আপোনাক ভাল। মই আপোনাক ভাল নাপাওঁ, আৰু আজিলৈ আপুনি এনেকুৱা কি কাম কৰিছে যে মই আপোনাক ভাল পাম? যিজনী ছোৱালী ঘৰত থাকোতে সাধাৰণ জ্বৰ হলে মা দেউতাই কান্দি কান্দি ডক্তৰৰ ওচৰলৈ লৈ গৈছিল, আজি সেইজনী ছোৱালী বিয়া হৈ অহাৰ পিছত 10 দিন ধৰি বিচনাত পৰি আছো, কিন্তু মোক চোৱা, মোৰ যত্ন লোৱা মানুহ এজন মই এইখন ঘৰত বিচাৰি নাপালো। মই মানিছো মোৰ ভুল হৈছে, সেই বুলি তুমি মোক এৰি গুচি যাবানে? মোৰ কাৰণে তোমাৰ অলপো বেয়া নালাগেনে? ঠিক আছে, মই নাযাওঁ, কিন্তু কালি ৰাতিপুৱা আপুনি মোৰ লগত ডক্তৰৰ ওচৰত যাব পাৰিবনে? কিয় নোৱাৰিম? পাৰি। কালি ৰাতিপুৱাতো মই ভণ্টিৰ লগত শ্বপিং কৰিব যাব লাগিব, গতিকে ৰাতিপুৱা ঠিক আছে, নহ'লে আবেলিকৈ যাওঁ। তাকেই ময়ো তাকেই কওঁ বুলিয়ে ভাবি আছিলোঁ যে কালি আবেলি আবেলিতো মই মোৰ বন্ধুবোৰৰ লগত চিনেমা এখন চাব যাব লাগিব। ইফালে নগ'লেও নহয়। নহ'লে এটা কাম কৰোঁ দিয়া, পৰহি মই জানো পৰহিও আপোনাৰ কিবা কাম আছে, মোৰ লগত যাবলৈ আপোনাৰ সময় নহ'ব। মই আপোনাৰ পৰা টকা পইচা আ অলংকাৰ একোৱে বিচৰা নাছিলোঁ, মাথো বিচাৰিছিলোঁ অলপ মৰম, কিন্তু আপুনি সেইখিনিও দিব নোৱাৰিলে, বা আপোনাৰ সময়ে নহ'ল, বা এনেকৈও ক'ব পাৰি যে সেইখিনি মৰম পোৱাৰ তুমি যোগ্যই নাছিলা। জুহি, আপোনাৰ কাৰণে আজিৰ পৰা জুহি মৰি গ'ল। আজিৰ পৰা আপুনি মুক্ত। আপুনি আপোনাৰ সংসাৰখন আৰু বন্ধুবোৰৰ লগত সুখত থাকক, আৰু মই মোৰ দুৰ্ভাগ্যখিনি সাৱটিয়ে গোটেই জীৱনটো পাৰ কৰি দিম। তেনেকৈ নক'বা জুহি, প্লিজ। তুমি নহ'লে মই জীয়াই থাকিব নোৱাৰো। এই ফিল্মি ডাইলগবোৰ মোৰ আগত নক'ব, এইবোৰ চিনেমাতে ভাল লাগে, ৰিয়েলত নহয়। আপুনি আজিৰ পৰা মুক্ত, মই যাওঁ। জুহি, প্লিজ মোক এৰি নাযাবা।